হেল্ল' বন্ধুসকল, জীৱন লাইফ চেনেলটোত আপোনাক স্বাগতম জনাইছোঁ। ভাৰত এখন সংস্কৃতি সভ্যতাৰ দেশ আৰু দেশখন সকলো দিশতে দ্ৰুতগতিত আগুৱাই গৈ আছে। কিন্তু ইমান আগুৱাই যোৱাৰ পিছতো মানুহৰ মাজত কিছুমান ধাৰণাৰ এতিয়াও সলনি হোৱা নাই। আজি মই এই ভিডিঅ'টোত এনেকুৱা কিছুমান অলিখিত নিয়ম যেন হৈ পৰা কেইটামান নিয়মৰ বিষয়ে ক'ম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এজনী ছোৱালী, আপুনি যেতিয়া কোনো জব ইণ্টাৰভিউ দিবলৈ যায়, তেতিয়া বহুতো অফিচত নলেজৰ লগতে সৌন্দৰ্যৰ ওপৰতো গুৰুত্ব দিয়া দেখা যায়। হয়, এইটো বিশ্বাস কৰিব নোৱাৰা কথা, কিন্তু এইটো সত্য। বহুতো কোম্পানীৰ ইণ্টাৰভিউৱাৰে নিজৰ কোম্পানীৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ অকণমান ধুনীয়া ছোৱালীকহে নিজৰ কোম্পানীত ল'বলৈ বিচাৰে। আনহাতে অলপ কম লুকছৰ ছোৱালীবিলাক হতাশ হ'বলগীয়া হয়। এইটো খুবেই দুখজনক, কিন্তু এয়াই সত্য। এতিয়াৰ এই আধুনিক যুগত পুৰুষ আৰু মহিলা দুয়োজনেই সমানেই দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। কিন্তু তথাপি এতিয়াও বহুতো মানুহৰ মনোভাৱ সলনি হ'বলৈ বাকী আছে। তাৰোপৰি এতিয়াও এনেকুৱা চলি আছে যে যদি এজনী মহিলাই পুৰুষ এজনৰ গাত হাত তোলে, মানুহে কোনো বিচাৰ নকৰাকৈ কয় যে নিশ্চয় পুৰুষজনৰ দোষ, নিশ্চয় তেওঁ কিবা এটা কৰিছে বা কিবা বেয়া কাম কৰিছে। আনহাতে যদি পুৰুষ এজনে এজনী মহিলাৰ গাত হাত তোলে, একো গম নোপোৱাকৈ পুৰুষজনৰ গাত দোষ দিয়ে। গতিকে এনেকুৱা হিপক্ৰেচি মনোভাৱ বন্ধ কৰিব লাগে। এতিয়া হ'ল টেকন'লজিৰ দুনিয়া। সকলো মানুহে টেকন'লজিৰ লগত ইমানেই জড়িত হৈ পৰিছে যে মানুহে মানৱীয়তা পাহৰি যোৱাৰ দৰে হৈছে। এতিয়াৰ এই আধুনিক যুগত যদি কোনো ব্যক্তিৰ এক্সিডেণ্ট হয় বা কোনো বিপদত পৰে, তেতিয়া সহায় কৰাতকৈ আগতে ফটো বা ভিডিঅ' লৈ থকাহে দেখিবলৈ পোৱা যায়। আজিৰ দিনত ল'ৰাই হওক বা ছোৱালীয়ে হওক, সকলোৱে সমান গতিত আগবাঢ়ি গৈ আছে যদিও ভাৰতৰ বিভিন্ন ঠাইত ছোৱালীক এতিয়াও ঘৰৰ বোজা বুলি জ্ঞান কৰে। ছোৱালী এজনী গাভৰু হোৱাৰ পৰাই বা 20-21 বছৰ হোৱাৰ পৰাই বিয়া দিবলৈ জোৰ কৰা হয় আৰু যিমান পাৰি সোনকালে বিয়া দি ঘৰৰ পৰা উলিয়াই পঠাবলৈ চেষ্টা কৰে। ভাৰত দেশখন এতিয়া বহুত আধুনিক হৈছে যদিও মানুহৰ মাজৰ পৰা কিছুমান মেণ্টেলিটি এতিয়াও শেষ হৈ যোৱা নাই। এতিয়াও কোনোবাই ছেক্স শব্দটো অপেনলি মানুহৰ মুখত শুনিলে মানুহে বেয়া দৃষ্টিৰে চায়, যেন কিবা ডাঙৰ অপৰাধে কৰিলে তেনেকুৱা যেন অনুভৱ কৰায়। ভাৰতবৰ্ষৰ এডুকেশ্যন ছিষ্টেমৰ বিষয়ে আজি নকওঁ বাৰু, কিন্তু যদি আপুনি এজন স্কুলৰ টপাৰ বা মেট্ৰিক পৰীক্ষাত আপুনি ভাল নম্বৰেৰে উত্তীৰ্ণ হৈছে, তেতিয়া ছায়েন্স লোৱাটো বাধ্যতামূলক যেন হৈ পৰিছে। যদি কোনোবাই ভাল ৰিজাল্ট কৰি কমাৰ্চ বা আৰ্টছ লয়, তেতিয়া মানুহে ইমান নম্বৰ পায়ো আৰ্টছ লয়নে, এনেকুৱা ধৰণৰ কথা কোৱা দেখা যায়। সকলো বিষয়তে নিজা নিজি ফাইদা থকাৰ পিছতো মানুহে বেছি নম্বৰ পোৱা মানেই ছায়েন্স ল'ব লাগে বুলি ধৰি লয়। ভাৰতবৰ্ষত এতিয়াও পঢ়াটোকে প্ৰধান লক্ষ্য হিচাপে ধৰা হয়। স্পৰ্টছ বা অন্য কিছুমান কলাক মানুহে হবি বা আজৰি সময়ৰ কাম হিচাপেহে গণ্য কৰে। সেইবাবে বহুতো ল'ৰা ছোৱালীৰ টেলেণ্ট থকাৰ পিছতো উচিত পৰামৰ্শ নোপোৱাৰ বাবে আগুৱাই যাব নোৱাৰে। স্পৰ্টছ বা অন্য কলাক বহুতো মানুহে ফুল টাইম কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিবলৈ টান পায়। কোনো বয়োজ্যেষ্ঠ মানুহে যদি কিবা অলাগতিয়াল বা আবোল তাবোল কথা কৈ আছে, তাত যদি কোনো কম বয়সৰ ল'ৰা ছোৱালীয়ে শুধৰাই দি উত্তৰ দিয়ে, তেতিয়া সেই ল'ৰা বা ছোৱালীজনীক ব্যৱহাৰ নজনা বা অভদ্ৰ বুলি গণ্য কৰে। মানুহৰ মনোভাৱ বুজিবলৈ খুবেই টান। যদি আপুনি কোনো শুদ্ধ কথাৰ হকে মাত মাতে, তেতিয়া আপোনাক ধৃত বা অভদ্ৰ বুলি কয়। কিন্তু আনহাতে যদি আপুনি শুদ্ধৰ সময়ত চুপচাপ থাকে বা কোনো মুখেৰে মাত নামাতে, তেতিয়া আপোনাক দুৰ্বল বুলি গণ্য কৰে। দেশৰ ইমান বিকাশৰ পিছতো মানুহৰ মনোভাৱ কেতিয়াও সলনি নহ'ল। এতিয়াও মানুহে আপোনাৰ কাপোৰৰ দ্বাৰা ভাল বেয়া বিচাৰ কৰে। ভাৰতবৰ্ষত কোনো ছোৱালীয়ে নিজৰ কমফৰ্টেবল হিচাপত কোনো কাপোৰ পিন্ধিলে তেওঁক চৰিত্ৰ বেয়া বুলি বিচাৰ কৰে। তাৰোপৰি ছোৱালী এজনীৰ বেছি ল'ৰা বন্ধু থাকিলে বা ল'ৰাৰ লগত বেছি ফ্ৰীকৈ কথা পাতিলে সমাজে তেওঁক চৰিত্ৰ বেয়া বুলি গণ্য কৰে। আৰু কিছুমান মানুহৰ বিষয়তে আৰু ক'বই নালাগে, তেওঁলোকে নিজক কোৰ্টৰ জাজতকৈও ডাঙৰ বিচাৰক বুলি ভাবে। এইবিলাকেই হ'ল ভাৰতৰ কিছুমান অলিখিত সত্য, যিবিলাক অতি সোনকালে শুধৰোৱাৰ দৰকাৰ। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।